সো হাই এভৰিৱান সকলোকে পুনৰবাৰ মই শিক্ষা আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছো বিজ্ঞান বিষয়ৰ ধাতু আৰু অধাতু চেপ্টাৰটো। অতি কম সময়ৰ ভিতৰত আমি চেপ্টাৰটোৰ সকলো কথা বুজিবলৈ চেষ্টা কৰিম। গতিকে আহা পলম নকৰি আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ধাতু আৰু অধাতু প্ৰথমতেই আমি শিকিব লাগিব ধাতুৰ ভৌতিক ধৰ্ম কি কি অৰ্থাৎ ফিজিকেল প্ৰপাৰ্টিজ। ধাতুৰ ফিজিকেল প্ৰপাৰ্টিজৰ ভিতৰত প্ৰথমতেই আমি পঢ়িব লাগিব যে ধাতুৰ যিটো পৃষ্ঠ সেইটো চিকমিকিয়া হয়, অৰ্থাৎ ইয়াৰ ধাতৱ দ্যুতি থাকে। ইয়াক আমি মেটেলিক লাছাৰ বুলি ক'ব পাৰোঁ। ধাতুৰ বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকে ইয়াক ধাতৱ দ্যুতি বুলি কোৱা হয়, অৰ্থাৎ ধাতুৰ ধাতৱ দ্যুতি বা মেটেলিক লাছাৰ থাকে। এতিয়া আমি ইয়াৰ নেক্সট যদি পেজটোলৈ যাওঁ, নেক্সট পেজত আমি পঢ়িব পাৰিম যে ধাতুৰ কাঠিন্যতা থাকে বা ধাতুৰ হাৰ্ডনেছ থাকে। এতিয়া এইটো মই যদি আণ্ডাৰলাইন কৰি দিওঁ, চোৱা প্ৰতিটো ধাতুৰ কাঠিন্য বেলেগ বেলেগ, অৰ্থাৎ ধাতুৰ কিন্তু কাঠিন্যতা থাকে। ই ধাতু আৰু অধাতুক পৃথক কৰে। ইয়াৰ পিছত আহিলে ধাতুৰ ঘাত সহনীয়তা বা মিলিয়েবিলিটি, অৰ্থাৎ আমি যদি ধাতু এটাক মৰিয়াই পাতল, আমি যদি বস্তু এটাক মৰিয়াই পাতল কৰিব পাৰোঁ, এচটা পাতৰ নিচিনা পাতল কৰি দিব পাৰোঁ, তেতিয়া ইয়াক ঘাত সহনশীল বুলি কোৱা হয়। আৰু আমাক কৈছে যে সোণ আৰু ৰূপ আটাইতকৈ ঘাত সহনশীল ধাতু। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে কিন্তু মনত ৰাখিব লাগিব। মই এটা ষ্টাৰ কৰি দিছোঁ কিন্তু এটা, তোমালোকে কিন্তু এইটো বহুত মনত ৰাখিবলগীয়া কথা যে সোণ আৰু ৰূপ অতি ঘাত সহনশীল ধাতু। নেক্সট আহিলে ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি আৰু ইয়াক কি বুলি কোৱা হয়? নমনীয়তা বা ডাক্টিলিটি। আৰু কি কৈছে আমাক যে সোণ আটাইতকৈ নমনীয় ধাতু। পৰীক্ষাতে প্ৰশ্নটো কিন্তু আহিব পাৰে। আৰু কৈছে যে 1 গ্ৰাম সোণৰ পৰা প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্য আমি তাঁৰ পাব পাৰোঁ। আৰু চোৱা নেক্সট কৈছে যে ৰন্ধনশালত ব্যৱহৃত পাত্ৰ তৈয়াৰ কৰা কিছুমান ধাতুৰ নাম সুধিছে। ধৰা এলুমিনিয়াম, কপাৰ আদি ৰন্ধনশালত ব্যৱহাৰ কৰা হয়। এতিয়া আমি ইয়াৰ পিছত পাৰিম যে ধাতুবোৰ তাপৰ সুপৰিবাহী আৰু সিহঁতৰ গলনাংক উচ্চ। এইটো মই ইয়াত হাইলাইট কৰি দিছোঁ। আৰু কৈছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল ৰূপ আৰু তাম, অৰ্থাৎ চবতকৈ বেছি ধুনীয়া হিট কণ্ডাক্ট কৰে ৰূপ আৰু তাম, অৰ্থাৎ Ag আৰু Cu, যাক আমি Ag আৰু Cu বুলি পঢ়োঁ। আৰু কৈছে যে সীহ আৰু তাম তুলনামূলকভাৱে কম। এতিয়া চোৱা সীহ আৰু পাৰা তুলনামূলকভাৱে কম পৰিবাহী। আৰু আমাক কৈছে ধাতুবোৰ বিদ্যুতৰো পৰিবাহী হয় নে নহয়, আমাক এইটো সুধিছে। আৰু আমি এইটো নেক্সট পেজত পাম। এতিয়া চোৱা আমি বাকী ইমান বেছিকে নপঢ়োঁ, কিন্তু ধাতু কিন্তু বিদ্যুতৰো সুপৰিবাহী হয়। আৰু ইয়াৰ পিছত আৰু এটা গুণ আছে, ধাতুৰ নিনাদী গুণ বা চৰুনেছ আছে, অৰ্থাৎ ইয়াত যদি আমি টংকে মাৰি দিওঁ ইয়াত শব্দ হয়। আৰু নেক্সট আমি পঢ়িব লাগিব অধাতু। অধাতুৰ ফিজিকেল প্ৰপাৰ্টিজ কি কি? এতিয়া আমি ধাতুৰ যি পঢ়িলোঁ তাৰ বিপৰীতবোৰে সদায় অধাতুৰ হ'ব। এতিয়া চোৱা আমাক অধাতুৰ উদাহৰণ দিছে কাৰ্বন, ছালফাৰ, আয়ডিন, অক্সিজেন, হাইড্ৰজেন ইত্যাদি। আৰু কৈছে যেন জেনেৰেলি কঠিন নাইবা গেছীয় হয়। আৰু এক্সেপশ্যন কি? ইয়াত চোৱা এক্সেপশ্যন বা ব্যতিক্ৰম ইয়াত হৈছে ব্ৰমিন। ব্ৰমিনটো কেনেকুৱা? ব্ৰমিনটো হৈছে জুলীয়া। এইটো কিন্তু ইম্পৰ্টেণ্ট। তোমালোকে কিতাপত যিবোৰ কিন্তু ব্যতিক্ৰম দিয়া আছে সেইবোৰত বেছিকে গুৰুত্ব দিবা। আৰু গতিকে আমি কি লিখিব লাগিব যে যদি ধাতু যদি ঘাত সহনশীল হয়, অধাতু কিন্তু অঘাত সহনশীল হ'ব, অৰ্থাৎ তাৰ ঘাত সহনশীলতা যিবোৰ গুণ সেইটো কম হ'ব। ধাতুৰ যেনেকৈ নিনাদী গুণ আছে তেনেকৈ কিন্তু অধাতুৰ নিনাদী গুণ নাথাকিব। ধাতুৰ যেনেকৈ নমনীয়তা আছে অধাতুৰ কিন্তু তেনেকৈ নমনীয়তা নাথাকিব, সহজতে ভাগি পৰিব ইত্যাদি আমি লিখিব পাৰিম। লগতে তাপ আৰু বিদ্যুতৰ ধাতু যেনেকৈ সুপৰিবাহী হয়, অধাতু কিন্তু কুপৰিবাহী হ'ব। ইয়াতো এক্সেপশ্যন থাকিব পাৰে বা ব্যতিক্ৰম থাকিব পাৰে, আৰু সেইবোৰ আমি এতিয়া ইয়াত পঢ়িম। এতিয়া চোৱা সাধাৰণ উষ্ণতাত নৰ্মেল ৰুম যিটো টেম্পাৰেচাৰ, অৰ্থাৎ আমি যিটো উষ্ণতাত থাকোঁ, ধৰা 20ৰ পৰা 30 ডিগ্ৰী বা 40 ডিগ্ৰী যিটো টেম্পাৰেচাৰ, সেইটোক আমি ৰুম টেম্পাৰেচাৰ বুলি কওঁ। আৰু এই উষ্ণতাত প্ৰায় সকলোবোৰ ধাতুৱেই কঠিন হৈ থাকে এক্সেপ্ট পাৰা বা মাৰ্কিউৰি। পাৰা বা মাৰ্কিউৰিটো ৰুম উষ্ণতাত কিন্তু জুলীয়া হয়। আমাক কিন্তু প্ৰশ্নটো পৰীক্ষাত সুধিব পাৰে। আৰু চোৱা কৈছে যে ধাতুৰ গলনাংক সাধাৰণতে বেছি হয়, কিন্তু আমাৰ ইয়াত এটা এক্সেপশ্যন আছে, গেলিয়াম। আমি ইয়াত
নেক্সট পেজতো পঢ়ি ল'ম ধাতুৰ গলনাংক বেছি কিন্তু গেলিয়াম পিছৰখন আমাৰ নেক্সট পেজত আছে তো মই নেক্সট পেজলৈ গৈছোঁ নেক্সট পেজত আমি চাম দেখিলে চোৱা গেলিয়াম আৰু চিজিয়ামৰ কিন্তু ধাতুৰ গলনাংক নিচেই কম কিন্তু আমি যদি জেনেৰেলি চাওঁ আমি দেখিম যে ধাতুৰ কিন্তু গলনাংকটো বেছি হয় আৰু ইয়াৰ এক্সেপশ্যন আমি কি পাম গেলিয়াম আৰু চিজিয়াম ইয়াৰ পিছত আয়োডিন অধাতু যদিও ধাতৱ দ্যুতি সম্পন্ন এটা ধাতৱ দ্যুতি কি আমি পঢ়িছিলোঁ যে ধাতুৰ ধাতৱ দ্যুতি আছে কিন্তু অধাতুৰ নাথাকে কিন্তু অধাতুৰ এটা এক্সেপশ্যন কি হৈ গ'ল আয়োডিন এটা অধাতু কিন্তু ইয়াৰ ধাতৱ দ্যুতি আছে মই এইটো হাইলাইট কৰি দিছোঁ চোৱা ইম্পৰ্টেণ্ট ইয়াৰ পিছত সেইদৰে কাৰ্বন এটা অধাতু কিন্তু ই বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে আৰু বেলেগ বেলেগ অৱস্থাত থাকিব পৰাটো কি বুলি কওঁ আমি বেলেগ বেলেগ অৱস্থাত থাকিব পৰাটোক আমি কওঁ এল'ট্ৰপছ বা বহুৰূপ আৰু কাৰ্বনে কি দেখুৱায় এই বহুৰূপ বা এল'ট্ৰপি দেখুৱায় আৰু ইয়াৰ দুটা বহুৰূপ কি হৈছে এই দুটা হৈছে গ্ৰেফাইট আৰু ফুলেৰিন হীৰাৰ কাৰ্বনৰ অৰ্থাৎ কাৰ্বন হীৰা হিচাপে থাকে গ্ৰেফাইট হিচাপে থাকে আৰু ফুলেৰিন হিচাপে থাকে আৰু চোৱা হীৰা কাৰ্বনৰ যিটো বহুৰূপ কাৰ্বন এটা বহুৰূপ হীৰা সেইটো কি বুলি কৈছে আমাক যে ই প্ৰকৃতিত সকলোতকৈ টান পদাৰ্থ অৰ্থাৎ নেচাৰেলি পোৱা সকলো পদাৰ্থৰ ভিতৰত কিন্তু সকলোতকৈ টান হৈছে হীৰা আৰু হীৰাটো কি হৈছে এটা কাৰ্বনৰ বহুৰূপ আৰু ইয়াৰ গলনাংক আৰু উতলাংক অতি উচ্চ কিন্তু কাৰ্বন এটা অধাতু আৰু চোৱা কাৰ্বনৰে আন এটা বহুৰূপ হৈছে গ্ৰেফাইট মই তোমালোকক ইতিমধ্যে কৈছোঁ ই যদি অধাতু ই কিন্তু বিদ্যুতৰ পৰিবাহী হয় কিন্তু জেনেৰেলি অধাতুবোৰ বিদ্যুতৰ অপৰিবাহী হয় ইয়াৰ পিছত আহিলে ক্ষাৰ ধাতু বা এলকালি মেটেলছ যেনে লিথিয়াম ছ'ডিয়াম পটেছিয়াম আদি কোমল আৰু ইহঁতক কটাৰীৰে কাটিব পাৰি কিন্তু যদিও ধাতু আমি সাধাৰণতে পঢ়িছিলোঁ যে ধাতুবোৰ কিন্তু কঠিন হয় কিন্তু লিথিয়াম ছ'ডিয়াম পটেছিয়াম আদি কোমল হয় আৰু ইহঁতক কটাৰীৰে কাটিবও পাৰি আৰু ইহঁতৰ ডেনচিটি বা ঘনত্বটোও কম আৰু গলনাংকও কম কিন্তু জেনেৰেলি চাবলৈ গ'লে ধাতুৰ যিটো গলনাংক থাকে আৰু যিটো ঘনত্ব থাকে সেইটো কিন্তু বেছি হয় গতিকে আমি এক্সেপশ্যনবোৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব এতিয়া আমি আহা ধাতুৰ ৰাসায়নিক ধৰ্মবোৰ নেক্সট পাৰ্টত পঢ়িম এতিয়া চোৱা আমাক কৈছে যে বতাহৰ সংস্পৰ্শত ধাতু দহন কৰিলে কি হয় অৰ্থাৎ এয়াৰৰ লগত যেতিয়া মেটেল লগ লাগে তেতিয়া আমি যেতিয়া লগ লাগিব তেতিয়া আমি কি পাম আমিতো ধাতুৰ লগত যেতিয়া আমি অক্সিজেন লগ লগাম তেতিয়া আমি ধাতৱ অক্সাইড বা মেটেল অক্সাইড পাম এতিয়া ইয়াত চোৱা কপাৰটো হৈছে ধাতু Cu মানে হৈছে ধাতু আৰু অক্সিজেনটো হৈছে অক্সিজেন মানে আমি ধাতুৰ লগত অক্সিজেন লগ লগাইছোঁ আৰু আমি এইফালে কি পাইছোঁ কপাৰ অক্সাইড হৈছে এটা ধাতু আৰু ইয়াত আমি টুকেইটা কিয় দিছোঁ যাতে আমাৰ ইকুৱেশ্যনটো বেলেঞ্চ হৈ থাকে আৰু ইকুৱেশ্যন কিয় বেলেঞ্চ কৰিব লাগে সেইটো আমি প্ৰথম চেপ্টাৰটোতে ইতিমধ্যে পঢ়ি আহিছোঁ সেইদৰে এলুমিনিয়ামৰ এটা অক্সাইড আমি পঢ়িছোঁ Al ধাতুৰ লগত বা এলুমিনিয়াম ধাতুৰ লগত আমি যেতিয়া অক্সিজেন মিলাইছোঁ তেতিয়া আমি কি পাইছোঁ Al2O3 বা এলুমিনিয়াম অক্সাইড পাইছোঁ আমি সেইদৰে ইয়াকো কিন্তু ৰিয়েকশ্যনটো বেলেঞ্চ কৰি দিবলগীয়া হৈছে নেক্সট আমি আকৌ পঢ়িছিলোঁ যে কপাৰ অক্সাইডে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে আৰু কৈছিলোঁ যে ধাতৱ অক্সাইডবোৰ বেছিকলি নেচাৰ অৰ্থাৎ ক্ষাৰকীয় অৰ্থাৎ ইহঁতি সদায় এচিডৰ লগতহে ৰিয়েকশ্যন দেখায় কিন্তু কিছুমান ধাতৱ অক্সাইড এনেকুৱা আছে যি আম্লিক আৰু ক্ষাৰ অৰ্থাৎ এচিড আৰু বেছ দুইটাৰে ধৰ্ম দেখুৱাই দুইটাৰ লগতে ৰিয়েকশ্যন কৰে আৰু ইহঁতক কি বুলি কোৱা হয় উভয়ধৰ্মী অক্সাইড বুলি কোৱা হয় আৰু ইয়াক আমি ইংৰাজীত এমফ'টেৰিক অক্সাইড বুলি পঢ়োঁ আৰু অসমীয়াত কওঁ উভয়ধৰ্মী অক্সাইড উদাহৰণস্বৰূপে এলুমিনিয়াম অক্সাইডে ইয়াত HCl এচিডৰ লগত বিক্ৰিয়া কৰিছে আৰু তলত কিহৰ লগত বিক্ৰিয়া কৰিছে NaOH বা ছ'ডিয়াম হাইড্ৰক্সাইড ওপৰতো এচিড তলৰটো বেছ আৰু কি কৰিছে দুইটাৰ লগতে কিন্তু বিক্ৰিয়া কৰি এইফালে কি কৰিছে লৱণ উৎপন্ন কৰিছে আৰু পানী উৎপন্ন কৰিছে এই দুইটা লৱণ দেখিছেনে আৰু এই লগত কি হৈছে পানী উৎপন্ন কৰিছে আৰু ঠিক সেইদৰে সৰহভাগ ধাতৱ অক্সাইড পানীত অদ্ৰৱণীয় অৰ্থাৎ মেটেল অক্সাইডবোৰ পানীত ডুব নাখায় কিন্তু তাৰ এক্সেপশ্যনছ আমাক কি দিছে Na2O আৰু K2O অৰ্থাৎ ছ'ডিয়াম অক্সাইড আৰু পটেছিয়াম অক্সাইড এই দুটা কিন্তু পানীত ডুব যায় ইনে জেনেৰেলি ধাতৱ অক্সাইডবোৰ পানীত ডুব নাযায় কিন্তু ইহঁতি পানীত ডুব যায় আৰু ডুব গৈ কি উৎপন্ন কৰে ক্ষাৰ উৎপন্ন কৰে ইয়াত NaOH এটা ক্ষাৰ ছ'ডিয়াম হাইড্ৰক্সাইড আৰু KOH পটেছিয়াম হাইড্ৰক্সাইড অৰ্থাৎ ছ'ডিয়াম অক্সাইড আৰু পটেছিয়াম অক্সাইড যদিও দুটা ধাতৱ অক্সাইড হয় ইহঁতি কিন্তু পানীত দ্ৰৱণীয় হয় আৰু ইহঁতি পানীত দ্ৰৱীভূত হৈ কি উৎপন্ন কৰে ক্ষাৰ উৎপন্ন কৰে এতিয়া আকৌ আমি নেক্সট শ্লাইডলৈ গৈছোঁ আমি নেক্সট শ্লাইডত
আকৌ চাম যে ধাতুৱে অক্সিজেনৰ লগত কেনেকুৱা স্পীডত বিক্ৰিয়া কৰে। এতিয়া চোৱা আমি দেখিম যে সকলো ধাতুৱে অক্সিজেনৰ লগত সমান বেগত বিক্ৰিয়া নকৰে, অৰ্থাৎ সকলো ধাতুৱে কিন্তু মানে অক্সিজেনৰ লগত একে স্পীডত ৰিয়েকশ্যন কৰিব নোৱাৰে। এতিয়া চোৱা ছ'ডিয়াম আৰু পটেছিয়ামে বহুত ফাষ্ট ৰিয়েকশ্যন কৰিব পাৰে। আৰু ইহঁতি ইমানেই ফাষ্ট ৰিয়েকশ্যন কৰে যদি বাইচান্স যদি কেনেবাকৈ যদি মানে বতাহৰ সংস্পৰ্শলৈ বা অক্সিজেনৰ সংস্পৰ্শলৈ আহে লগালগ জ্বলিয়ে উঠে। আৰু সেইবাবে ইহঁতক কি কৰা হয়, কেৰাচিন তেলত ডুবাই ৰখা হয়। কেৰাচিন তেলত তোমালোকক পৰীক্ষাত সুধিব পাৰে যে ছ'ডিয়াম আৰু পটেছিয়ামক কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়, তেতিয়া তোমালোকে ক'ব লাগিব যে ছ'ডিয়াম আৰু পটেছিয়ামে অক্সিজেনৰ লগত বা মুক্ত বায়ুৰ লগত তীব্ৰ প্ৰৱণতাৰ বিক্ৰিয়া কৰিব পাৰে আৰু বিক্ৰিয়া কৰিলে জুই জ্বলি উঠে, সেয়েহে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ ইয়াক কেৰাচিন তেলত ডুবাই ৰখা হয়। আৰু চোৱা যিটো নৰ্মেল ৰুম টেম্পাৰেচাৰত কিন্তু চোৱা মেগনেছিয়াম হওক, এলুমিনিয়াম হওক, জিংক হওক, লেড বা পিবি হওক, ইহঁতি কি হয় ধাতুৰ পৃষ্ঠভাগত ধাতুবোৰৰ অক্সাইডৰ তৰপ এটা আৱৰণ কৰি দিয়ে। আৰু এই অক্সাইডৰ সুৰক্ষা বন্ধে কি হয় ধাতুটোক অধিক জাৰণৰ পৰা ৰক্ষা কৰে, অৰ্থাৎ অক্সিজেন আয়ন ইয়াৰ পৰা আঁতৰি যাবলৈ নোৱাৰে। আৰু কি কৈছে চোৱা তপত পালে আইৰণ নগলে, অৰ্থাৎ যেতিয়া আমি গৰম কৰোঁ তেতিয়া কিন্তু আইৰণ নগলে কিন্তু কি হয় আইৰণৰ গুৰি বুনচেন শিখাক ছটিয়াই দিলে ভমককৈ জ্বলি উঠে। কিয় জ্বলি উঠে আমি আগতে পঢ়ি আহিছোঁ যে চোৱা যিটো অক্সাইড হয় ধাতৱ অক্সাইডে কিন্তু অক্সিজেনৰ লগত সোনকালে বিক্ৰিয়া কৰিব পাৰে, সেইবাবে অতি ফাষ্ট ৰিয়েকশ্যনেই কৰিব পাৰে। ঠিক সেইদৰে কপাৰ, ৰূপ আৰু সোণৰ কথা আমাক ইয়াত দিয়া হৈছে। এতিয়া চোৱা আমাক সুধিব পাৰে যে এন'ডীকৰণ মানে কি? এন'ডীকৰণ পৰীক্ষাত সুধিব পাৰে এন'ডীকৰণ বা এন'ডাইজিং মানে কি? হৈছে এলুমিনিয়াম অক্সাইডৰ ডাঠ প্ৰলেপ দিয়া এটা প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াটো কিয় কৰা হয় যাতে ই অধিক ধৰা বতাহৰ সংস্পৰ্শত বা বায়ুৰ সংস্পৰ্শত যাতে এটা ধাতু অধিক সোনকালে ক্ষয় নাযায়, অৰ্থাৎ যাতে বেছি সোনকালে বস্তু এটা ক্ষয় নাযায়, ধাতু এটা ক্ষয় নাযায়, সেইবাবে ইয়াক আমি এলুমিনিয়াম অক্সাইডৰ এটা ডাঠ প্ৰলেপ দিওঁ আৰু ইয়াকে আমি কি বুলি কওঁ এন'ডীকৰণ বুলি কওঁ। এতিয়া আমি পঢ়িব লাগিব ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে আমি কি ৰিয়েকশ্যন পাওঁ। এটা বহুত ইম্পৰ্টেণ্ট, মই ইয়াত এবাৰ আণ্ডাৰলাইন কৰি দিছোঁ। তোমালোকে যদি মন কৰিছা আমি কিন্তু আগৰ চেপ্টাৰত ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় আমি সেইটো পঢ়ি আহিছিলোঁ। গতিকে আমি ইয়াত আকৌ এবাৰ পঢ়িম, তেতিয়া আমাৰ কি হ'ব কনচেপ্টছখিনি ষ্ট্ৰং হ'ব। চোৱা যেতিয়া ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া আমি কি পাওঁ ধাতৱ অক্সাইড বা মেটেল অক্সাইড আৰু লগত কি পাওঁ হাইড্ৰজেন গেছ পাওঁ। আৰু যিবোৰ ধাতৱ অক্সাইড বা যিবোৰ মেটেল অক্সাইড পানীত দ্ৰৱণীয় হয় সিহঁতি পানীৰ লগত লগ লাগি কি কৰে ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন কৰে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, চোৱা ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন কৰে। এতিয়া চোৱা ছ'ডিয়াম আৰু পটেছিয়ামে ঠাণ্ডা পানীৰ লগত অতি সোনকালে বিক্ৰিয়া কৰিব পাৰে আৰু ইমানেই প্ৰবল বিক্ৰিয়া কৰে যে ইয়াৰ পৰা আমি কি পাওঁ তাপ উৎপন্ন হৈ যায়, অৰ্থাৎ ই এক্স'থাৰ্মিক ৰিয়েকশ্যন। তাৰ এক্স'থাৰ্মিক বা তাপবৰ্জী ৰিয়েকশ্যন মানে কি মই তোমালোকক হয়তো বেলেগকৈ ক'বৰ দৰকাৰ নাই। চোৱা যেতিয়া ইহঁতি পানীৰ লগত বিক্ৰিয়া কৰিছে ইফালে হাইড্ৰক্সাইড ওলাইছে, হাইড্ৰক্সাইড ওলোৱাৰ লগে লগে হাইড্ৰজেন গেছ ওলাইছে আৰু লগতে তাপ শক্তি বা হিট ৰিলিজ হৈছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰিয়েকশ্যন, পৰীক্ষাত কিন্তু ৰিয়েকশ্যনকেইটা তোমালোকক সুধিব পাৰে। এতিয়া পানীৰ লগত কেলছিয়ামৰ যিটো বেগ সেইটো কিন্তু ছ'ডিয়াম আৰু পটেছিয়ামতকৈ অকণমান কম হয়, আৰু ইয়াৰ যিটো ৰিয়েকশ্যন সেইটো আমাৰ কিতাপত দি থোৱা আছে। আকৌ একেন ভেৰি এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰিয়েকশ্যন। আমি কেলছিয়াম হাইড্ৰক্সাইড পাইছোঁ যাক আমি কি বুলি পঢ়োঁ শিথিলিত চূণ, লগত আমি কি পাইছোঁ হাইড্ৰজেন গেছ পাইছোঁ। আৰু কেলছিয়াম ধাতু কি হয় পানীত উপঙিও থাকে কিয়নো এই হাইড্ৰজেন গেছটো ধাতুটোৰ পৃষ্ঠতলত লাগি ধৰে আৰু ই ইয়াত পানীত উপঙাই ৰাখে। ঠিক সেইদৰে মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে আৰু ই গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে, আৰু গৰম পানীৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন কৰে মেগনেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন উৎপন্ন কৰে। ঠিক সেইদৰে এলুমিনিয়াম, আইৰণ আৰু জিংকেও গৰম পানীৰ লগত বিক্ৰিয়া নকৰে, কিন্তু সিহঁতি উতলা পানীৰ বাষ্প, অৰ্থাৎ সেইটোও ক'বলৈ গ'লে ৱাটাৰে হয় কিন্তু ৱাটাৰৰ গেছ, ৱাটাৰৰ লিকুইড ফৰ্ম নহয়। চাবা মন কৰিবা আমি ইয়াত ওপৰটোত H2L পঢ়িছিলোঁ দেখিছানে, কিন্তু ইয়াত আমি H2 গেছ পঢ়িছোঁ, অৰ্থাৎ ই বাষ্পহে, পানীৰ বাষ্প। আৰু কি হৈছে ইফালেকে হাইড্ৰজেন আৰু অক্সাইড ইহঁতি মেটেল অক্সাইড আৰু হাইড্ৰজেন উৎপন্ন কৰিছে। আৰু মন কৰিবা যে কেতিয়াও লেড, কপাৰ, ৰূপ, সোণ এটচেট্ৰাই কিন্তু পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে। তোমালোকক সুধিব পাৰে যে সোণ আৰু ৰূপে পানীৰ লগত কেনেদৰে বিক্ৰিয়া কৰে, তেতিয়া কিন্তু তোমালোকে ক'ব লাগিব যে সোণ, ৰূপ আৰু লগত উদাহৰণস্বৰূপে কি আছে যে লেড মানে হৈছে সীহ, আৰু কপাৰে কিন্তু কেতিয়াও পানীৰ লগত বিক্ৰিয়া নকৰে। এতিয়া আমি নেক্সট পঢ়িব লাগিব এচিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে কি হয়। এতিয়া আমি চোৱা আগৰ চেপ্টাৰটোত পঢ়ি আছিলোঁ যে এচিড আৰু ধাতুৰ যেতিয়া বিক্ৰিয়া হয় তেতিয়া আমি কি পাওঁ লৱণ আৰু পানী পাওঁ।
লবণ আৰু পানী মানে চোৱা লবণ মানে যাক আমি পঢ়ো সল্ট বুলি আৰু পানী মানে হৈছে ৱাটাৰ এটা চোৱা ধাতুৰ লগত যেতিয়া লঘু এচিডৰ বিক্ৰিয়া ঘটে তেতিয়া আমি কি পাওঁ ধাতব লবণ অৰ্থাৎ ধাতুৰ সল্ট পাওঁ আৰু লগত কি পাওঁ আমি হাইড্ৰজেন গেছ পাওঁ তাৰপিছত ইয়াত ধুনীয়াকৈ দি থোৱা আছে মই আকৌ এবাৰ আণ্ডাৰলাইন কৰিছোঁ ধাতুৰ লগত যেতিয়া লঘু এচিড লগ হয় তেতিয়া আমি কি পাওঁ ধাতব লবণ পাওঁ আৰু হাইড্ৰজেন গেছ পাওঁ এতিয়া চোৱা মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰণৰ লগত যেতিয়া লঘু হাইড্ৰক্লোৰিক এচিডৰ বিক্ৰিয়া হয় তেতিয়া আমাক ইয়াক যিকেইটা ৰিয়েকশ্যন পাম সেইকেইটা আমাক সুধিছে এতিয়া ধাতু ধৰা মেগনেছিয়াম তাৰ লগত আমি লঘু এচিড HCl দি দিছোঁ তেতিয়া আমি ইফালে কি পাম MgCl পাম এইটো হৈছে ধাতব লবণ লগত আমি কি পাম হাইড্ৰজেন গেছ তেনেদৰে তোমালোকে বাকীকেইটাৰ কাৰণেও লিখিবা এতিয়া নেক্সট আমি বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয় তোমালোকে অম্লৰাজ বা একুৱাৰেজিয়াৰ যিটো অনুপাত সেইটো মনত ৰাখিবা 3:1 আৰু HCl আৰু HNO3 দ্বাৰা ই মিশ্ৰণ হয় আৰু নেক্সট আহিলে ধাতুৱে আন ধাতব লবণৰ লগত কেনেদৰে বিক্ৰিয়া কৰে অৰ্থাৎ এটা মেটেলৰ সল্টৰ লগত কেনেধৰণে বিক্ৰিয়া কৰিব ইয়াক আমি সেইটো আমাক দি থোৱা আছে চোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াত আমি লগতে এখন আমি চাৰ্টটো পঢ়িব লাগিব সেই চাৰ্টখনো মই তোমালোকক অতি সহজ ভাষাত এতিয়া বুজাই দিম এতিয়া চোৱা ধাতু A আৰু B ধাতুৰ লবণৰ দ্ৰৱ অৰ্থাৎ ধাতু A আমি তাক যদি M বুলি পঢ়ো চোৱা তাক আমি যদি কওঁ যে M এইটো এটা M ধাতু অৰ্থাৎ মেটেল এতিয়া ইয়াৰ লগত যদি B ধাতুৰ লবণৰ দ্ৰৱ অৰ্থাৎ B ধাতুৰ লবণ ধৰ আমি লবণটো ধৰা NaCl যেনিবা আমি যে NaCl যেনিবা এইটো Cl তেতিয়া কি হ'ব এই M এ B টো কতৰাই দিব B টো নিজৰ জেগাৰ পৰা আঁতৰাই M টো B ৰ জেগাত খাটি যাব অৰ্থাৎ সেই মেটেলটো গৈ পেলাই কি হ'বগে MCl হৈ যাবগে MCl হ'ব আৰু এই যিটো কি হ'ব B টো এক্সট্ৰাকে এনেকে আঁতৰি যাব বুজি পালানে আৰু ইয়াকে আমি সেই ৰিয়েকশ্যনটোত পঢ়িছোঁ অৰ্থাৎ ক'বলৈ গ'লে যিটো আমি অপসাৰণ বিক্ৰিয়া আমি পঢ়িছিলোঁ সেইটোকে আমি ইয়াত পঢ়িছোঁ এতিয়া চোৱা ধাতুৰ সক্ৰিয়তা কম অৰ্থাৎ ধাতুবোৰ কোনটোতকৈ বেছি সক্ৰিয় সেটাৰ এখন আমাক লিষ্ট দি দিছে এখন বহুত ইম্পৰ্টেণ্ট চোৱা চবতকৈ বেছি সক্ৰিয় কি ছডিয়াম তাৰপিছত পটেছিয়াম তাৰপিছত কেলছিয়াম তাৰপিছত মেগনেছিয়াম এলুমিনিয়াম জিংক লাহে লাহে মানে কম সক্ৰিয় হৈ আহি আছে এতিয়া আমি যদি কওঁ ছডিয়াম বেছি সক্ৰিয় এই কেটো বেছি সক্ৰিয় নে লেডটো বেছি সক্ৰিয় আমি কি ক'ম যে লেডতকৈ কে বা পটেছিয়ামটো বেছি সক্ৰিয় মানে লাহে লাহে তললৈ যিমানেই আহিছোঁ আমি এইটো বেছি মানে লাহে লাহে কম সক্ৰিয় হৈ আহি আছে আৰু চবতকৈ অতি কম সক্ৰিয় হৈছে AU বা অৰাম বা গোল্ড তাৰ ওপৰত কি আছে চিলভাৰ তাৰ ওপৰত Hg বা মাৰ্কিউৰি আৰু ওপৰত চবতকৈ কি আছে ছডিয়াম আৰু পটেছিয়াম ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া আমি আকৌ নেক্সট শ্লাইডলৈ যাওঁ নেক্সট শ্লাইডত আমাক কিছুমান প্ৰশ্ন দিয়া আছে আই হোপ তোমালোকে প্ৰশ্নখিনি নিজে কৰিবলৈ ট্ৰাই কৰিবা এতিয়া আহিছে ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে এতিয়া আমি ধাতুৱে এচিডৰ লগত ধাতুৱে পানীৰ লগত ইত্যাদি যি পঢ়িলোঁ এতিয়া আমি পঢ়িব লাগিব যে ধাতু আৰু অধাতুৱেনো কেনেদৰে নিজে ইটোৱে সিটোৰ লগত বিক্ৰিয়া কৰে এতিয়া চোৱা প্ৰথমতে আমাক এইখিনি দিয়া আছে ইলেক্ট্ৰনীয় বিন্যাস আৰু সম্ভ্ৰান্ত গেছৰ কথা যে সম্ভ্ৰান্ত গেছ কি তাৰ যাৰ যোজ্যতা সম্পূৰ্ণ অৰ্থাৎ যাৰ যিটো আউটাৰ চেল অৰ্থাৎ যাৰ যিটো বাহিৰৰ চেলটো থাকে তাত 8টা মৌল সম্পূৰ্ণ হৈ থাকে অৰ্থাৎ তাৰ অক্টেট যিটো যাক আমি অক্টেট বুলি কওঁ সেই অক্টেটটো তাৰ যথাৎ বাহিৰৰ যিটো চেল বা বাহিৰৰ যিটো কোলা তাত 8টা ইলেক্ট্ৰন তাত সম্পূৰ্ণ হৈ থাকে সেইবাবে আমি কি বুলি কওঁ নোবেল গেছ বুলি কওঁ আৰু ই সহজতে মানে কাৰো লগত একো ৰিয়েকশ্যন নকৰে আৰু ইয়াক আমি কৈছোঁ সুস্থিৰ অক্টেট বা সুস্থিৰ অষ্টক বা ষ্টেবল অক্টেট বুলি ইয়াক আমি পঢ়োঁ এতিয়া আমি যদি চাবলৈ যাওঁ পিছৰ পেজটোলৈ মই গৈছোঁ তোমালোকক এতিয়া ভালদৰে বুজাব পাৰিম ইয়াত চোৱা ইয়াত আমি দেখিছোঁ যে সম্ভ্ৰান্ত গেছৰ ভিতৰত আমাক 3টা দিয়া আছে লগতে আৰু আছে আৰ্গনৰ পিছত ক্ৰিপ্টন আছে জেনন আছে ৰেডন আছে কিন্তু আমি সেইবোৰ চব নপঢ়োঁ আমি মাত্ৰ এতিয়া আমাক 3টা দিছে আমি 3টা পঢ়িলে হ'ব হিলিয়ামৰ যিটো পৰমাণু ক্ৰমাংক যাৰ যিটো এটমিক নাম্বাৰ সেইটো হৈছে 2 নিয়নৰ 10 আৰু আৰ্গনৰ 18 এতিয়া চোৱা ইয়াক আমি চেল বুলি কওঁ KLMN এনেকৈ আমি ইয়াক নাম দি লৈছোঁ এনেকৈ চেলবোৰ বাঢ়ি গৈ থাকে এতিয়া চোৱা হিলিয়ামৰ পৰমাণু ক্ৰমাংক 2 গতিকে প্ৰথমটো 2টা থাকিলে আৰু আমি নৰ্মেলি কি কৰোঁ 2 8 8
18 এনেকৈ বঢ়াই বঢ়াই গৈ থাকিব পাৰোঁ। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে আমি যোনটো আউটাৰ চেল অৰ্থাৎ যিটো শেষৰ চবতকৈ খোলা তাত আমি কিন্তু 8টাতকৈ বেছি কিন্তু আমি তাত ইলেক্ট্ৰন আমি ভৰাব নোৱাৰোঁ। গতিকে তোমালোকে এইটো সদায় মনত ৰাখিব লাগিব। এতিয়া চোৱা নিয়নলৈ চাওঁ, আমি নিয়নত 10টা আছে, গতিকে প্ৰথম যদি 2টা দিওঁ, নেক্সট যদি 8টা দি দিওঁ, আমাৰ হাতত 10টা সম্পূৰ্ণ হৈ গ'ল। গতিকে আমি কি দেখিলোঁ যে ইয়াৰ যিটো বাহিৰৰ খোলা সেইটোত 8টা সম্পূৰ্ণ হৈ আছে। আমাক আৰু বেলেগকৈ একো ইয়াত আকৌ এক্সট্ৰাকৈ আমি এম খোলটোলৈ যাবলৈ দৰকাৰ নাই। ঠিক সেইদৰে আৰ্গনলৈ যদি যাওঁ, আৰ্গনতো আমি দেখিম যে 2টা প্ৰথমটো দিব লাগে, দিলোঁ, পিছতোত 8টা দিব লাগে, দিলোঁ, 2 × 8 = 10 হ'ল, আৰু বাকী থাকিলে 8টা, ইয়াত আমি 8টা এনেকৈ ভৰাই দিলোঁ। আৰু আমি কি কৈছিলোঁ যে সম্ভ্ৰান্ত হ'বলৈ কি হ'ব লাগে, যে বাহিৰৰ খোলাটোত 8টা থাকিব লাগে, আৰু 8টা আছে বাহিৰৰ খোলাটোত, সেইবাবে হিলিয়াম, নিয়ন, আৰ্গন এইকেইটা কি হয়, সম্ভ্ৰান্ত গেছৰ ভিতৰত পৰে। এইখিনিলৈকে বুজিলানে বাৰু? তাৰপিছত আমি ধাতুৰ কথা যদি চাওঁ, ধাতুৰ কেনেকুৱা কথাটো, ধাতুৰ বাবে সদায় বাহিৰৰ খোলাটোত 8টা নাথাকে, কি হয়, 1টা বা 2টা সদায় বেছিয়ে ওলাব। নেক্সট আমি যদি চাওঁ ধাতুৰ ভিতৰত ছ'ডিয়াম, এতিয়া ছ'ডিয়ামৰ কি হয়, পৰমাণু ক্ৰমাংক বা যিটো ইলেক্ট্ৰনিক নাম্বাৰ সেইটো হৈছে 11। এতিয়া কি হয়, প্ৰথমটো হ'লে আমি 2টা দিম, 2টা দিলোঁ, এইখিনি দিলোঁ, 2টা দিলোঁ, তাৰপিছত আমি 8টা দিব লাগে, 8টা দিলোঁ, তাৰপিছত চাবা আমি 10টা ইতিমধ্যে কমপ্লিট হৈ গ'ল, 2 + 8 10টা হ'ল, আমাৰ হাতত আছিলে কেইটা 11টা, গতিকে আমি বাহিৰৰ খোলাত কি কৰিলোঁ, এটা বহুৱাই দিলোঁ। কিন্তু সম্ভ্ৰান্ত হ'বলৈ কি হ'ব লাগে, 8টা থাকিব লাগে। আৰু এইটো এটা বহুত দৰকাৰী কথা যে সকলো ধাতুৱেই হওক বা আধাতুৱেই হওক, সিহঁতি কিন্তু সম্ভ্ৰান্ত গেছৰ যিটো কনফিগাৰেশ্যন বা যিটো ইলেক্ট্ৰনীয় বিন্যাস, তেনেকুৱা এটা বিন্যাস লাভ কৰিবলৈ বিচাৰিব। এতিয়া চোৱা, ছ'ডিয়ামৰ আছে 11টা, গতিকে ই যদি ক'ব যে মই সম্ভ্ৰান্ত গেছ হ'ব খুজিম, তেতিয়া কিয়াৰ নিচিনা হ'ব লাগিব, হয়তো নিয়নৰ নিচিনা হ'ব লাগিব, নহয়তো আৰ্গনৰ নিচিনা হ'ব লাগিব। কাৰণ চোৱা, ইয়াৰ আগত 10 নম্বৰ সংখ্যাত কি আছিলে, নিয়ন আছিলে, আৰু নিয়নটো কি হৈছে এটা সম্ভ্ৰান্ত গেছ বা নোবেল গেছ, আৰু ইয়াৰ আগত নোবেল গেছ কি আছে, আৰ্গন, যাৰ পৰমাণু সংখ্যা 18। গতিকে ই সদায় এটা সম্ভ্ৰান্ত গেছ হ'ব পাৰিব। ঠিক সেইদৰে মেগনেছিয়ামৰ 12, প্ৰথমটোত 2টা দিলোঁ, তাৰপিছত আমি 8টা দিলোঁ, 10টা হ'ল, আৰু বাকী থাকিল কেইটা, 2টা, সেই 2টা আমি ইয়াত এনেদৰে বহুৱাই দিলোঁ। ঠিক সেইদৰে তোমালোকে বাকীকেইটাও কৰিবলৈ চেষ্টা কৰা। ইয়াৰ পিছত আহিলে অধাতু। এতিয়া অধাতুৰ কথাটো কি হয়, যে অধাতুৰ মানে ধৰা অধাতুৰ একে হয়, কিন্তু ধাতুৰ দৰে, কিন্তু আমি কেছটো কি গম পোৱা নে, ধাতুৰ সদায় 4টাতকৈ কম থাকে, 4টা বা 4টাতকৈ যদি কম থাকে তাক আমি ধাতু বুলি কওঁ। কাৰণ 8টা হ'ব লাগে। এতিয়া 8টা হ'বলৈ হ'লে হয়তো মই ইহঁতক 8টা হ'বলৈ মই কাৰোবাৰ পৰা 2-3টামান ল'ব লাগিব, বা হয়তো মই কাৰোবাক মোৰ ফালৰ পৰা 2-3টা দিব লাগিব। এতিয়া যোনটোৱে দিয়ে সি হয় ধাতু, আৰু যোনটোৱে লয় সি হৈছে অধাতু, আৰু কি হয়, ধাতুৱে দিয়ে আৰু অধাতুৱে লয়। এতিয়া এই ক্ষেত্ৰত চোৱা, মই যদি কওঁ যে মোৰ হাতত 1টা আছে আৰু 5টা আছে, এতিয়া মোৰ দিবলৈ কোনটো সহজ হ'ব, 1টা থকাটো, কাৰণ 5টা দিবলৈ মোক বেছি শক্তি লাগিব। আৰু ধৰা মোক 7টা লাগে বা 3টা লাগে, এতিয়া মোক ল'বলৈ কোনটো সহজ হ'ব, 3টা ল'বলৈ সহজ হ'ব, 7টা ল'বলৈ মোক বেছি শক্তিৰ প্ৰয়োজন হ'ব। সেইবাবে চোৱা, অধাতুৰ ধৰা প্ৰথম আছে নাইট্ৰজেনৰ যিটো আণৱিক সংখ্যা সেইটো হৈছে 7। এতিয়া 7ৰ ধৰা আমি কি কৰিলোঁ, প্ৰথমত 2টা পাতি দিলোঁ, 2টা পতাৰ পিছত আমাৰ হাতত কেইটা থাকিলে, 5টা থাকিলে, গতিকে 2 + 5 মিলি 7 হ'ল। কিন্তু ইয়াৰ অক্টেট সম্পূৰ্ণ নহ'ল, অৰ্থাৎ ইয়াত 8টা সম্পূৰ্ণ নহ'ল। ইয়াত 8টা সম্পূৰ্ণ হ'বলৈ কিমান লাগে, আৰু 3টা লাগিব। কিন্তু চোৱা, ছ'ডিয়ামক কিন্তু আৰু কিন্তু অক্টেট হ'বলৈ ছ'ডিয়ামক কিন্তু আৰু 7টা লাগিব। গতিকে ছ'ডিয়ামে ল'ব নে নাইট্ৰজেনে ল'ব? অবভিয়াছলি নাইট্ৰজেনে ল'ব, কাৰণ ইয়াক 3টা লাগে, ইয়াক লাগে 3টা, ইয়াক লাগে 7টা। গতিকে মই 7টা ল'বলৈ সহজ হ'ব নে মোৰ 3টা ল'বলৈ সহজ হ'ব? ডেফিনেটলি মই যিটো সহজ সেইটোকে ল'ম। গতিকে মই 3টা ল'বলৈ পচন্দ কৰিম। তাৰ উদাহৰণস্বৰূপে আমাক দিছে ছ'ডিয়াম ক্ল'ৰাইডৰ কেনেকৈ ধৰণৰ বিন্যাস ঘটে। তাৰ উদাহৰণস্বৰূপে আমি আগতে পঢ়ি আহিলোঁ যে ছ'ডিয়ামৰ কি হয়, 11। 11 হ'লে কি হ'ব, চোৱা, প্ৰথমটোত আমি 2টা দিবই লাগিব, 2টা দিলোঁ, নেক্সটটোত আমি 8টা দিবই লাগিব। গতিকে 2 × 8 কিমান হৈ গ'ল, 10টা। গতিকে থাকিল কেইটা, ছ'ডিয়ামৰ সংখ্যা হয় 11, গতিকে 10টা গ'লে তেতিয়া থাকিব কেইটা, 1টা। গতিকে ইয়াৰ যিটো বাহিৰৰ যিটো খোল সেইটোত কেইটা থাকিব, 1টা। ভিতৰটোত প্ৰথমত থাকিব 2টা, আৰু তাৰ বাহিৰত থাকিব 8টা। বুজি পালানে? 1টা, 2টা, 3টা, 4টা, 5টা, 6টা, 7টা, 8টা, আৰু বাহিৰত থাকিলে 1টা। ইয়াৰ পিছত আহিলে ক্ল'ৰিন। তাত ক্ল'ৰিনৰ যিটো সংখ্যা, যিটো ইলেক্ট্ৰনিক নাম্বাৰ সেইটো হৈছে 17। এতিয়া চোৱা, 17 হ'লে আমি কেনেকৈ কৰিব লাগিব। 17 হ'লে এতিয়া চোৱা, প্ৰথম আমি কি কৰিব লাগিব, প্ৰথম আমি পাতিলোঁ 2টা, তাৰপিছত আমি পাতিব লাগিব 8টা, গতিকে আমাৰ হাতত কেইটা হৈ গ'ল,
10টা হৈ গ'ল। ইয়াৰ পিছত আমি হাইয়েষ্ট কেইটা পাতিব পাৰিম 8টা। কিন্তু আমাৰ হাতত আছে কেইটা 7টা। গতিকে আমি কি কৰিম ডাইৰেক্ট আমি 7টো পাতি দিম। বুজি পালানে তোমালোকে বাৰু? 7টো পাতি দিয়াৰ লগে লগে কি হ'ল ইয়াক অক্টেট বা ইয়াক 8টা সম্পূৰ্ণ কৰিবলৈ কেইটা লগা হ'ল? এটা লগা হ'ল। বুজি পালা? কিন্তু নাইট্ৰজেনক অক্টেট সম্পূৰ্ণ কৰিবলৈ কেইটা লাগিব? ইয়াৰ হাতত আছে এটাহে। ইয়াক আৰু গতিকে কেইটা লাগিব? 7টা লাগিব। কিন্তু তোমালোকে নিজে চোৱা যে 7টা ল'বলৈ সহজ নে এটা ল'বলৈ সহজ? নিশ্চয়কৈ এটা ল'বলৈ সহজ। গতিকে এই ক্ষেত্ৰত কি হ'ব? ছডিয়ামে এই ধৰা ছডিয়ামৰ যিটো এটা হৈ আছিলে এই ছডিয়ামে নিজৰ গুৰিত থকা এটাটো ক্লৰিনক দি দিব। ক্লৰিনক দি দিয়াৰ লগে লগে কি হ'ল? চোৱা ক্লৰিনক ইতিমধ্যে 7টা আছিলেই। ছডিয়ামক ক্লৰিনক লাগিছিল কেইটা? এটা। আৰু এই এটা যদি ছডিয়ামৰ পৰা যদি লৈ লয় তেতিয়া কি হ'ব? দুইটাই নিজৰ নিজৰ অক্টেট সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ ই নিজৰ এই এটা দি দিয়াৰ লগে লগে ইয়াৰ কি হ'ব? এইটো নাইকিয়া হৈ গ'ল। অৰ্থাৎ ইয়াত আমি কি হ'ল 2 + 8 হৈ গ'ল। গতিকে 10টা হ'ল। আৰু 10টা হৈ যোৱাৰ লগে লগে কি হ'ল? ই নিয়নৰ কনফিগাৰেশ্যন ল'লে। অৰ্থাৎ ই নিয়নৰ যিটো বিন্যাস 2 × 8 10টা আছিলে নিয়নত। গতিকে সি সেই সম্ভ্ৰান্ত গেছৰ বিন্যাসটো ল'লে। ঠিক সেইদৰে ক্লৰিনৰ কি হ'ল? এটা লৈ লোৱাৰ লগে লগে ইয়াত 2 × 8 7ৰ বদলি কি হৈ গ'ল? এটা যে লৈ গ'ল 7 একে মিলি কি হৈ গ'ল? 8। আৰু এই 8টো লৈ লোৱাৰ লগে লগে কি হ'ল? ই আৰ্গনৰ যিটো কনফিগাৰেশ্যন লৈ ল'লে। গতিকে দুইটাই এটা এটা সম্ভ্ৰান্ত গেছৰ বিন্যাস পালে। আৰু ইয়াক আমি কি বুলি কওঁ? মন কৰিবা দুটা বিপৰীত আধানযুক্ত দুইটাই বিপৰীতভাৱে আধানযুক্ত। অৰ্থাৎ এটা যদি পজিটিভ এটা নিগেটিভ। অৰ্থাৎ ছডিয়ামে দিছে ছডিয়ামে দিয়াৰ বাবে কি হৈছে? ই হৈছে নিগেটিভ। আৰু ক্লৰিনে লৈছে ছডিয়ামে দিছে বাবে পজিটিভ আৰু ক্লৰিনে লৈছে বাবে নিগেটিভ। আৰু দুইটা মিলি কি কৰিলে? NaCl গঠন কৰিলে। আৰু ইয়াক আমি কি বুলি পঢ়োঁ? আয়নীয় যৌগ বা আয়নিক কম্পাউণ্ড বুলি পঢ়োঁ। এতিয়া আয়নিক যৌগ বা আয়নিক কম্পাউণ্ড বুলি কিয় পঢ়োঁ? কাৰণ দুইটাৰ মাজত আয়নৰ বিনিময় ঘটিছে। অৰ্থাৎ ছডিয়ামে নিজৰ আয়ন ক্লৰিনক দিলে আৰু আয়নৰ বিনিময় ঘটাবিলাক আমি কি বুলি পঢ়োঁ? আয়নীয় যৌগ বা আয়নিক কম্পাউণ্ড। ঠিক সেইদৰে আমাক MgCl2ৰ যিটো গঠন সেই গঠনটো আমাক কৰি চাবলৈ কৈছে। এটা উদাহৰণস্বৰূপে মই তোমালোকক এইখিনিতে যদি দেখাই দিওঁ Mg কি হয়? 12 হোৱাৰ লগে লগে কি হ'ল? 2 8 2। আৰু সেইদৰে ক্লৰিনৰ কি আছিলে? 2 8 7। গতিকে ইয়াৰ গুৰিত আছে 2টা, ক্লৰিনৰ গুৰিত আছে এটা। অৰ্থাৎ ই 2টা দিব পাৰিব আৰু ক্লৰিনে এটা ল'ব পাৰিব। কিন্তু ক্লৰিনে এটা ল'লে ইয়াৰ গুৰিত দেখোন এটা থাকিয়ে যাব। সেইবাবে আমি কি কৰোঁ? 2টা ক্লৰিন লওঁ। যদি 2টা ক্লৰিন লওঁ তেতিয়া ইয়াতো এটা হৈ গ'ল, ইয়াতো এটা হৈ গ'ল। ই 2টাৰ এটা ইয়াক দিব, এটা ইয়াক দিব। এটা দি দিয়াৰ লগতে কি হ'ব? ই 2টা ক্লৰিনৰ লগত লগ লাগিলে। সেইবাবে আমি ইয়াক MgCl2 হিচাপে পঢ়োঁ। এইখিনিলৈকে হয়তো মই আশা কৰিছোঁ তোমালোকে সকলো বুজি পালা। এতিয়া আমি নেক্সট পাৰ্টলৈ যাওঁ। এতিয়া চোৱা ঠিক সেইদৰে মই তোমালোকক কোৱাৰ দৰে ইয়াত কি হৈছে? MgCl2ৰ যিটো গঠন সেইটো আমাৰ গঠনটো কৰি দেখাইছে। দেখিছানে? চোৱা মেগনেছিয়ামৰ 282 হৈ আছে। ইয়াৰ গুৰিত কি হৈছে? 2টা ইলেক্ট্ৰন এক্সট্ৰা থাকি গৈছে। দেখিছানে? 2টা। কিন্তু ক্লৰিনৰ ওচৰত কি হৈছে? এটাহে এক্সট্ৰা আছে। গতিকে কি হৈছে? যিহেতু এটা আছে সেইবাবে ই 2টা ক্লৰিনৰ লগত লগ লাগিব যাতে ই এটা আয়ন দি দিব এটা ক্লৰিনক, ইটো দি দিব এটা ক্লৰিনক। 2টাৰ লগত লগ লাগি একে একে মিলি ই নিজৰ ভাগৰ 2টা শেষ কৰিব পাৰিলে আৰু 2টা ক্লৰিনেও ইয়াৰ লগত মিলি পেলাই নিজৰ যিটো অক্টেট সম্পূৰ্ণ কৰিব পাৰে বা নিজৰ যিটো ইলেক্ট্ৰনীয় বিন্যাস সম্পূৰ্ণ কৰিব পাৰে সিও নিজৰ কামটো কৰি ল'লে। আৰু এনেদৰে ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ ফলত সৃষ্টি হোৱা যৌগৰ আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ বুলি কোৱা হয়। চোৱা ইয়াত কি হৈছে? আয়নিক যৌগ বুলি কোৱা হৈছে। আয়নিক যৌগ বা আয়নীয় যৌগ আৰু বা ইলেক্ট্ৰযোজী বা ইলেক্ট্ৰভেলেন্ট বুলি ইয়াক কোৱা হৈছে। তাৰপিছত ইয়াৰ যিকেইটা ধৰ্মকেইটা আমি পঢ়িব লাগিব। এতিয়া চোৱা ইয়াক আমাৰ কিছুমান আয়নীয় যৌগৰ গলনাংক উতলাংক দিয়া হৈছে। এটা আমি যদি চাওঁ আমি দেখিম যে ইয়াৰ কিন্তু গলনাংক আৰু উতলাংকবোৰ কেলভিনত কিন্তু বহুত হাই হৈ আছে। দেখিছানে বাৰু? তোমালোকে এইখিনি যদি পঢ়ি যোৱাটো ভাল কথা, কাৰণ পৰীক্ষাত হয়তো আহি যাব আছে। এইখিনি ছেভ কৰি মই নেক্সট শ্লাইডলৈ গৈছোঁ। এতিয়া চোৱা আয়নীয় যৌগৰ কিছুমান ধৰ্মৰ কথা আমাক ইয়াত
পঢ়িবলৈ কৈছে। এই ধৰ্মসমূহৰ ভিতৰত কি আছে? চোৱা, ভৌতিক ধৰ্ম প্ৰথম দিছে বা ফিজিকেল প্ৰপাৰ্টি। ফিজিকেল প্ৰপাৰ্টি কৈছে যে যৌগবোৰ কঠিন বা গোটা আৰু দৃঢ় হয়, অৰ্থাৎ ই থুনুকা নহয় বা জুলীয়া নহয়। কিয় নহয়? কাৰণ ই ধনাত্মক আৰু ঋণাত্মক আধানৰ মাজত যিটো বিদ্যুৎস্থিত আকৰ্ষণীয় বল সেইটোৰ বাবে গঠন হৈছে, আৰু এইটো যথেষ্ট শক্তিশালী হয়। এটাই দিছে অৰ্থাৎ দিয়া লোৱা চলিছে, এটাই পজিটিভ দিছে, এটাই নিগেটিভ দিছে, দুইটা যিটো মিলি যিটো লগ হৈছে, ইফালৰ পৰা ই দিছে, ইফালৰ পৰা ই লৈছে। গতিকে যিটো আয়ন গঠন হৈছে পজিটিভ আৰু নিগেটিভ আয়নৰ ফলত, সেইটো কৈছে বহুত ষ্ট্ৰং হয়, আৰু সেইবাবে কি হয়? যথেষ্ট শক্তিশালী হয়। আৰু কি কৈছে? যে এইবোৰ চনকা, অৰ্থাৎ ব্ৰিটেল, অৰ্থাৎ থুনুকা টাইপ হয়। আৰু কি হয়? যদি এখন চাপ প্ৰয়োগ কৰা হয়, ই সহজতে ভাগি টুকুৰা টুকুৰ হয়। দেখাত কঠিন, কিন্তু ভাগি টুকুৰা টুকুৰ হ'ব পাৰে। আৰু কৈছে ইয়াৰ গলনাংক আৰু উতলাংক কিন্তু অতি উচ্চ। মই তোমালোকৰ আগৰ শ্লাইডটোত দেখাই আহিছিলোঁ যে আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক অতি উচ্চ। তাৰ যিখন তালিকা আছে, তোমালোকে তালিকাখন কিন্তু পঢ়ি ল'বা। আৰু কিয় উচ্চ হয় বুলি কৈছে? কাৰণ ইহঁতৰ আন্তঃ আয়নীয় বিদ্যুৎস্থিত আকৰ্ষণ বলটো অতি প্ৰয়োগ, আৰু যিটো ভাঙিবলৈ, এই যিটো শক্তিটো ভাঙিবলৈ যিটো বিদ্যুৎস্থিত আকৰ্ষণ বল, সেইটো ভাঙিবলৈ যথেষ্ট তাপৰ বা তাপ শক্তিৰ প্ৰয়োজন হয়। আৰু কৈছে দ্ৰৱণীয়তা, ইহঁতি কিহত ডুব যায়? কৈছে যে ইহঁতি পানীত দ্ৰৱণীয়, কিন্তু কেৰাচিন পেট্ৰল আদিত অদ্ৰৱণীয় হৈ থাকে। অৰ্থাৎ ইহঁতে কিন্তু পানীত দ্ৰৱণীয় হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। পানীত দ্ৰৱণীয় হয়, কিন্তু কেৰাচিন পেট্ৰল আদিত কিন্তু অদ্ৰৱণীয় হয়। আৰু কৈছে বিদ্যুৎ পৰিবাহিতা, আৰু দ্ৰৱণৰ মাজেদি বিদ্যুৎ চালিত কৰিলে আধানযুক্ত কণিকাৰ চলন আৰম্ভ হয়। অৰ্থাৎ এতিয়া বিদ্যুৎ বা কাৰেণ্ট ছাপ্লাই কৰি দিয়া হয়, অৰ্থাৎ আকৌ এনত কেথোডৰ কথা আহি যায়। তেতিয়া কি হয়? আয়নীয় যৌগবোৰ, অৰ্থাৎ আমি আয়নীয় যৌগৰ কাৰণে পঢ়িছিলোঁ যে আয়নীয় যৌগবোৰ কি হয়? বিদ্যুৎ প্ৰবাহৰ লগে লগে বিপৰীত গতিলৈ গতি কৰে। পজিটিভবোৰ নিগেটিভলৈ যায়, নিগেটিভবোৰ পজিটিভলৈ যায়, আৰু কি হয়? তেতিয়া বিদ্যুৎ চালিত হয়। যে কঠিন অৱস্থাত আয়নীয় যৌগই বিদ্যুৎ পৰিবহন নকৰে, কিয়নো ইহঁতৰ দৃঢ় গঠন বা আয়নৰ লৰচৰ সম্ভৱ নহয়। সেইটো নিশ্চয় এটা সাধাৰণ কথা, কাৰণ কঠিন অৱস্থাত কেতিয়াও আয়নৰ লৰচৰ নহয়, কিন্তু মলটেন ষ্টেট বা যেতিয়া অকণমান গলি থকা অৱস্থাত কিন্তু বিদ্যুৎ পৰিবহন সম্ভৱ হয়, কাৰণ তেতিয়া অকণ যাবলৈ গেপটো পাব, আৰু সেইবাবে কি হয়? ইহঁতৰ মাজত তেতিয়া বিদ্যুৎ পৰিবহন হয়। গতিকে আমি আজিলৈ এইখিনিতে সামৰিছোঁ। নেক্সট পাৰ্টত মই বাকী থকা অংশখিনি তোমালোকৰ বাবে লৈ আহিম। গতিকে তোমালোকে ভালদৰে এইখিনিলৈকে পঢ়া। থেংক ইউ, বাই বাই।